হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এক্সাম আহি পালেহি এণ্ড আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে এক্সাম হলত এণ্ট্ৰিৰ পৰা এক্সিটলৈকে বা সোমোৱাৰ পৰা ওলোৱালৈকে আমি কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ফ'ল' কৰিম বা কেনেকুৱা ধৰণৰ আমি প্লেনবোৰ কৰিম এতিয়াই, যাৰ ফলত আমি বা সেইবোৰ ফ'ল' কৰি এটা ভাল স্ক'ৰ কৰিব পাৰিম। ঠিক আছে, চ' যদি আমি ভালদৰে প্লেন কৰি যাওঁ ন, তেতিয়াও আমি এটা গুড স্ক'ৰ কৰিব পাৰিম। এণ্ড কিছুমান ষ্টুডেণ্টৰ অকল চিলেবাছ কমপ্লিট নোহোৱাৰ কাৰণে এক্সাম বেয়া নহয়, তেওঁলোকৰ বেয়া হয় গুড প্লেন নকৰাৰ কাৰণে বা সঠিক ষ্ট্ৰেটেজি ফ'ল' নকৰাৰ কাৰণে। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক পুৰা ক্লিয়াৰ প্লেন ক'ম, যিবোৰ ফ'ল' কৰি তুমি নিজৰ স্ক'ৰ বঢ়াব পাৰিবা, কাৰণ আমাৰ এক্সাম আহি পালেহি। ঠিক আছে, তো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট কথা, আমি যেতিয়া এক্সাম হলত যাম ন, তেতিয়া মানে আমাক চবকে বহাই মেলি যোনটো আমাক পেপাৰটো ফাৰ্ষ্টত চাব দিয়ে। ঠিক আছে, প্ৰথমতে ছল্ভ কৰিব নিদিয়ে, 5 মিনিট বা 10 মিনিটমান আগত তোমাক মানে পেপাৰটো দিব জাষ্ট চাবৰ কাৰণে, তেতিয়া তোমাক বহি নিদিয়ে। চ' তুমি যেতিয়া পেপাৰটো পাবা ন, যেতিয়া এক্সামৰ পেপাৰটো পাবা, তেতিয়া তুমি ইমান পেনিক নহ'বা। ঠিক আছে, হয় ফাৰ্ষ্টত পেনিক হয়, বাট হ'লেও অলপ ক্লেম হ'বা বা অলপ মানে চকু মুদি কিনে অলপমান মাইণ্ডটো ক্লেম কৰি থ'বা, তেতিয়া তাৰ পাছত তুমি কুৱেশ্যন পেপাৰটো খুলিবা। হ'ব, আৰু কুৱেশ্যন পেপাৰটো আমি যেতিয়া চাম ন, তেতিয়া তুমি কি কৰিবা, তাতে মানে তুমি মনতে কৰিবা বা ৰিভাইজ কৰিবা যে ইয়াৰ পৰা কোন কোন তুমি ফুল পাৰা। ঠিক আছে, মানে কোন কোন তোমাৰ পৰা ক্লিয়াৰ আছে বা তুমি ইয়াৰ 100% পাৰা, এণ্ড কোন কোন কুৱেশ্যন বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ তুমি মিডিল, মানে তুমি অলপ অলপ জানা বা বনাই লিখিব পাৰা, বা চব মানে 100% সেইটো নাজানা। ঠিক আছে, এণ্ড লাষ্ট হ'ল তুমি একেবাৰে নজনা। ঠিক আছে, এইটো তিনিটা ভাগত তুমি সেইটো কুৱেশ্যনছবোৰক ভাগ কৰিবা, এণ্ড তেতিয়া তোমাৰ মনত ৰিকল কৰিবা যে এইটো কুৱেশ্যনছ মই 100% জানো, এইটো মই 50% জানো, এণ্ড এইটো মই জাষ্ট 10% মানহে জানো। যদি কুৱেশ্যনছবোৰক এনেকৈ তিনিটা ভাগত ভগাবা। হ'ব, এণ্ড তাৰ পাছত আমাক বহি দিব, বহি দিয়াৰ পাছত আমি ফাৰ্ষ্টত কি কৰিম, MCQটো কৰিবা, MCQকো তেনেকৈ ভগাবা, এণ্ড যোনবোৰ MCQবোৰ জনা ন, তাক ফাৰ্ষ্টতে ভালদৰে কৰি ল'বা। ঠিক আছে, বা ফাৰ্ষ্টত যেতিয়া তুমি কুৱেশ্যন পেপাৰটো পাবা তেতিয়া টিক লগাই দিবা, এণ্ড তুমি যেতিয়া পেপাৰটো পাবা ন, তেতিয়া একদম হৰবৰি নকৰিবা, কাৰণ হৰবৰি কৰিলে তুমি যোনটো কুৱেশ্যনছবোৰ পঢ়ি থাকা ন, হৰবৰিত মানে কুৱেশ্যনটো ভুল হৈ যায়, বুজা বা ভুল হৈ যায় পঢ়া, আৰু তেতিয়া এনচাৰটোও ভুল হয়। ঠিক আছে, চ' এইটো একদমেই নকৰিবা, কাৰণ আমাক ইমান পেনিক হৈ যায় ন, তেতিয়া আমি চব পাহৰি যাওঁ, মানে কুৱেশ্যনটো কি ক'ব খুজিছে এণ্ড আমি কি লিখিছোঁ চব উল্টা পুল্টা হৈ যায়। চ' তেনেকুৱা নকৰিবা, এণ্ড MCQৰ যোনবোৰ জানা সেইটো ফাৰ্ষ্টত টিক লগাই দিবা, এণ্ড যোনবোৰ নাজানা সেইটো এৰি দিবা বা লাষ্টত কৰিবা, একো কথা নাই। ঠিক আছে, চ' MCQ যোনবোৰ জানা সেইটো কৰিলা, এণ্ড এতিয়া তুমি ধৰা কুৱেশ্যনত আহিলা, MCQত বেছি টাইম নিদিবা বা চব টাইম ৱেষ্ট MCQ অকলতে নকৰিবা, কাৰণ MCQ যিমান জল্দি হৈ যায় ন, লং কুৱেশ্যন বা বেলেগ মানে 1 মাৰ্ক 2 মাৰ্কৰ কুৱেশ্যনত ইমানে মানে বেছি টাইম লাগে। ঠিক আছে, কাৰণ তাতে তুমি লিখিব লাগিব, জাষ্ট টিক মাৰিলে নহ'ব। চ' অকল MCQতে টাইম ৱেষ্ট কৰি চব টাইম মেনেজমেণ্ট বৰবাদ নকৰিবা। হ'ব, ফাৰ্ষ্টত MCQ ধৰা তুমি জনাখিনি কৰি ল'লা, নজনাখিনি এৰি দিলা ধৰা অলপ পাছত কৰিম বুলি। ঠিক আছে, এণ্ড তাৰ পাছত গ'লা তুমি কুৱেশ্যনবোৰ যোনকেইটা জানিছা সেইটো প্ৰথমে কৰি ল'বা, এণ্ড এটা মষ্ট ইম্পৰ্টেণ্ট কথা, নাম্বাৰিংটো চাই ল'বা। ঠিক আছে, এইটো নাই যে তুমি 5 নম্বৰৰে ফাৰ্ষ্টত কৰি 6 নম্বৰৰ লাষ্টত বা 8 নম্বৰৰ শেষত কৰিবা, তেনেকুৱা কথা নাই, তুমি 10 নম্বৰৰো ফাৰ্ষ্টত কৰিব পাৰা। নাম্বাৰিং দি যোনটো জানা সেইটো কুৱেশ্যনছ কৰি ল'বা, এণ্ড যদি লং কুৱেশ্যনটো তুমি ভালদৰে জানা বা কবিতাৰ কোনোবা ধৰা মূলভাৱ আহিছে, তুমি ভালদৰে পঢ়ি গৈছা। ঠিক আছে, চ' ফাৰ্ষ্টত তুমি কবিতাটোৰ মূলভাৱ কৰিবা, এণ্ড দেন কুৱেশ্যনবোৰত যাবা। ঠিক আছে, তেনেকুৱা হ'লে তোমাৰ মানে যোনটো ফ্ৰেছ মাইণ্ড থাকিব, তেতিয়া তুমি ভালদৰে মূলভাৱটো লিখিব পাৰা, এণ্ড তাতে যিমান মাৰ্ক আছে সেইটো তোমাৰ হৈ যাব। ঠিক আছে, তো এইটো ভুল একদম নকৰিবা, এণ্ড যদি নাম্বাৰিংটো শুদ্ধ থাকে ন, দেন তুমি লাষ্টৰ কুৱেশ্যনো ফাৰ্ষ্টত এণ্ড ফাৰ্ষ্টৰ কুৱেশ্যনো লাষ্টত লিখি দিয়া, তেতিয়াও তুমি একেই হ'ব বা তুমি ফুল মাৰ্ক পাবা। ঠিক আছে, তাত যিমান আছে তুমি সিমানে মাৰ্ক পাবা, জাষ্ট নাম্বাৰিংটো তোমাৰ ঠিক থাকিলেই হ'ল। হ'ব, তো পইণ্ট নম্বৰ 1 হৈছে সেইটো। এণ্ড পইণ্ট নম্বৰ 2 হৈছে লিখা আৰম্ভ। তো আমি কি কৰিম, ইজি কুৱেশ্যন প্ৰথমে লিখিম, এণ্ড টান কুৱেশ্যন লাষ্টত এৰি দিম। হ'ব, এণ্ড লগতে তুমি টাইম মেনেজমেণ্টটো চাবা, অকল MCQত বেছি টাইম খৰচ নকৰিবা। হ'ব, এণ্ড যদি তুমি জনাখিনি কুৱেশ্যনটো তোমাৰ হৈ যায়, দেন তুমি যোনবোৰ নজনা কুৱেশ্যন তাত আকৌ আহিবা, এণ্ড চাবা যে ইয়াত মই অলপমানো কি টপিকটো অলপ জানো যাতে মই লিখিব পাৰোঁ। যদি সেইটো কুৱেশ্যনক ৰিলেটেড তুমি বেলেগ কিবাও জানা ন, দেনো সেইটো লিখি আহিবা, মুঠতে ব্লেংক এৰি নাহিবা, কাৰণ যদি তুমি ব্লেংক এৰা তেতিয়া 0 মাৰ্কছ পাবা, কিবা লিখিও আহিবা দেন আধা হ'লেও মাৰ্কছ পাবা, এইটো কথাটো ভালদৰে মনত ৰাখিবা। হ'ব, তাৰ পাছত যদি মানে টিপ নম্বৰ 3 হৈছে, যদি ধৰা তুমি কোনোবা এটা কুৱেশ্যনছ কৰি আছা, তাৰ কুৱেশ্যন কৰা আধাতে তুমি ধৰা ৰৈ গ'লা বা তুমি অটকি গ'লা। ঠিক আছে, এনেকুৱাও হয় ন, কোনোবা এটা কুৱেশ্যনছ মনত আছে পটককৈ পাহৰি যোৱা হয়, পেনিক বা ষ্ট্ৰেছত পটককৈ পাহৰিও যোৱা হয়, সেইটো পূৰা সাধাৰণ কথা, কাৰণ হয় মোৰো হৈছিল। চ' যদি তোমাৰ তেনেকুৱা হয় ন, সেইটোকে কুৱেশ্যনছকে লৈ মানে পূৰা ভাবি টাইম ৱেষ্ট নকৰিবা। হ'বনে, তুমি যিমানটো লিখি দিছা তাৰ পৰা যিমান মানে ৰৈ গৈছে অলপমান পেজ এৰি দি তুমি নেক্সট কুৱেশ্যনত গুচি যোৱা। কেতিয়াবা কি হয় মানে কোনোবা এটা কুৱেশ্যনছ লিখি থাকি তেতিয়া পাহৰা যায় ন, লাষ্টত আকৌ মনতো আহি যায়।
ঠিক আছে তো যেতিয়া তোমাৰ মনত আহিব তেতিয়া তুমি লিখি দিবা এণ্ড যদি তোমাৰ মনতো নাহে ন তেতিয়া যোনটো লাষ্টত তোমাৰ টাইমটো ৰৈ যাব তেতিয়া আকৌ সেইটো কুৱেশ্যনত গুচি যাবা হ'বনে আকৌ পেজ মানে লুটিয়াই সেইটো কুৱেশ্যনত গুচি যাবা আৰু তাক ৰিলেটেড যোনবোৰ জানা বা যোনবোৰ তুমি বনাই লিখিব পাৰা সেইটো কৰি আহিবা কোনো কথা নাই হ'বনে জাষ্ট তুমি যোনবোৰ কুৱেশ্যনছবোৰ জানা তাক ফাৰ্ষ্টতে পুৰা নিপটাই দিবা ঠিক আছে পুৰা কৰি ল'বা যোনবোৰ জানা সেইটো কৰি ল'বা লাগিলে শ্বৰ্টে হওক লঙে লওক বা লঙে কুৱেশ্যনছ হওক বা MCQ কুৱেশ্যনছে হওক সেইবোৰ তুমি ফাৰ্ষ্টত কৰি দিবা তেতিয়া তুমি মানে লাষ্টত টাইম যোনটো ৰৈ যায় তেতিয়া নজনা কুৱেশ্যনছখিনি কৰিবা এণ্ড তাক ৰিলেটেড অলপো কিবা জানা যেন সেইটো মানে পেজ ভৰাই আহিবা মুঠতে ঠিক আছে মানে মই ইলজিকেল কথাবোৰ ভৰাব কোৱা নাই যোনবোৰ লজিক খটাই যোনবোৰ ভৰাবা সেইটো পুৰা মানে ভৰাই আহিবা ঠিক আছে প্লেজ বেংকটো মানে এৰি নাহিবাই হ'ব এণ্ড টিপ নম্বৰ 4 আছে এনচাৰ ষ্ট্ৰং কেনেকৈ বনাবা হ'বনে আমি মানে এনচাৰবোৰ কেনেদৰে ষ্ট্ৰং কৰি বনাম ফাৰ্ষ্টত তোমাক ধৰা কোনোবা এটা কুৱেশ্যনছ দিছে 5 মাৰ্কৰ তাতে তুমি ফাৰ্ষ্টত ডেফিনেশ্যন বা সংজ্ঞাটো লিখিলা য'ত মানে থাকে বা যোনবোৰ ছাবজেক্টত থাকে সেইটো কৈছোঁ মই তাৰপাছত তুমি ধৰা ডেফিনেশ্যনটো লিখিলা তাৰপাছত ছেকেণ্ড আমি যদি তাত পইণ্ট লিখিব দিছে বা কাৰণ ধৰা বা ফলাফল এনেকৈ যদি কিবা লিখিব দিছে দেন তুমি 3-4টা মানে পইণ্টত লিখি দিলা তাক মাৰ্ক চাই লিখিবা যে কিমান মাৰ্ক আছে এণ্ড তুমি কিমান পইণ্ট লিখিব লাগিব সেইটো লিখিলা এণ্ড যদি তাত এক্সাম্পল বা ডায়েগ্ৰাম লিখিব দিছে বা আঁকিব দিছে দেন সেইটো চিয়'ৰ কৰিবা যদি তুমি জানা দেন সেইটো কৰিবা তেতিয়া তোমাৰ পুৰা প্লাছ মাৰ্ক হ'ব বা তোমাৰ মাৰ্কটো বাঢ়িব ঠিক আছে যদি তুমি জানা তেন্তে কৰিবা এৰি নাহিবা হ'বনে কাৰণ এক্সাম্পল বা ডায়েগ্ৰাম দিলে তুমি ফুল মাৰ্কছ পাবা বা তোমাৰ স্ক'ৰটো বাঢ়িব হ'ব এণ্ড তাৰপাছত কি হৈছে টিপ নম্বৰ 5 লাষ্ট 20 আৰু 25 মিনিট হ'ব লাষ্টত আমাৰ যোনটো 25 মিনিট বা আধা ঘণ্টা টাইমে ৰৈ যায় ন এইটো যোনটো আমাৰ লাষ্টৰ টাইম বা যোনটো আমাৰ শেষৰ টাইম তেতিয়া মেক্সিমামে আমি কি কৰোঁ সেইটো টাইমতে আমি চিলি মিষ্টেক্স কৰি দিওঁ বা কিছুমান সৰু মিষ্টেক্সবোৰ কৰি দিওঁ ঠিক আছে য'ৰ পৰা আমাৰ মানে মাৰ্কটো মাইনাছ হৈ যায় বা মাৰ্কটো আমাৰ কটা যায় চ' তেনেকুৱা নকৰিবা যোনটো আমাৰ 20ৰ পৰা 25 মিনিট বা আধা ঘণ্টা টাইমটো থাকে ন তেতিয়া আমি কি কৰিম যোনটো আমাৰ কুৱেশ্যনছবোৰ ৰৈ গৈছে বা আগতে আমি যোনটো কুৱেশ্যনছবোৰ মানে এৰি দিছোঁ নজনাৰ কাৰণে আমি তাক আকৌ যাম বা সেইটো কুৱেশ্যনবোৰত আমি আকৌ যাম এণ্ড চাম আমাৰ কি ৰৈ গৈছে এণ্ড তাতে চাবা যে তুমি ইয়াৰ পৰা কি জানা যে অলপমান বনাই লিখিব হ'লেও বা সেইটো টপিক ৰিলেট কৰি কিবা বনাই লিখিবও তুমি কি জানা তুমি সেইটো লিখি দিবা হ'বনে যদি সেইটো লিখা দেন তুমি অলপমান মাৰ্ক পাই যাবা হ'ব এণ্ড যোনবোৰ আধা লিখি এৰি গৈছে তাতো মানে লিখি দিবা যোনটো তোমাৰ মনত আছে বা যোনটো সেইটো টপিক ৰিলেটেড তুমি কিবা জানা দেন সেইটো লিখি আহিবা কাৰণ লিখি আহিলে তুমি মাৰ্ক পাবা এণ্ড ইয়াত নেগেটিভ মাৰ্ক আছে জানো নেগেটিভ মাৰ্কটো নাই চ' তোমাৰ মাৰ্কটো কটা নাযায় ন মাৰ্ক গ'লেতো মানে ব্লেংক এৰিলেতো গুচিয়ে যায় প্লাছ লিখিলে তোমাৰ গুচি নগ'লেও অলপমানটো বাঢ়ে লাগিলে নাপাবা কিন্তু নেগেটিভটো নাযায় চ' তুমি লিখি আহিবা যদি টাইমটো পোৱা দেন লিখি আহিবা কোনো কথা নাই ঠিক আছে কাৰণ তাৰ যদি তুমি আধা মাৰ্কো পাই যোৱা তেন্তেও বহুত ডাঙৰ হ'বনে তাৰপাছত ছেকেণ্ড টিপ নম্বৰ 6 হৈছে কুৱেশ্যন নাম্বাৰ ভুল ঠিক আছে আমি কিছুমান মিষ্টেক্স কৰোঁ যোনবোৰ মানে বহুত ডাঙৰ হৈ যায় লাষ্টত যায় ঠিক আছে চ' কুৱেশ্যন নম্বৰ ভুল একদম নকৰিবা কাৰণ যদি তুমি এনচাৰটো পুৰা ভালদৰে লিখিছা বা ঠিক ঠাক এনচাৰ লিখিছা যিমান মাৰ্ক আছে সিমান মাৰ্কে পোৱা বাট যদি তোমাৰ মানে কুৱেশ্যন মাৰ্কটো ভুল হৈ যায় দেন চব এনচাৰটোৱে গ'ল 5 মাৰ্ক আছিলে 5 মাৰ্কছৰে লিখিছিলা চব গ'ল এনচাৰ চ' কুৱেশ্যন মাৰ্কক লৈ বহুত গুৰুত্ব দিবা ঠিক আছে কুৱেশ্যন মাৰ্ক যদি তোমাৰ ভুল হৈ যায় ন তেতিয়া কিন্তু গ'ল তোমাৰ চ' কুৱেশ্যন মাৰ্ক ভুল একদম নকৰিবা এণ্ড ছেকেণ্ড কথা হৈছে পেনটো আমি বাৰ চেঞ্জ কৰি নাথাকিবা ঠিক আছে ব্লু ব্লেক এনেকৈ একদম চেঞ্জ নকৰিবা যোনটো পেন আছে সেইটো পেনেদি লিখিবা কাৰণ এনেকুৱা আমি মিষ্টেক্স কৰি থাকোঁ এণ্ড নতুন কলম লৈ নাযাবা হ'বনে এতিয়া ধৰা পৰহি এক্সাম আছে যোনটো পেন লৈ যাবা এতিয়া অলপ চলপ লিখি লোৱা তেতিয়া আমাৰ কি হ'ব মানে পেইনটো স্মুথ হ'বনে যোনটো পেইন লৈ যাবা না নতুন নুখুলিবা এতিয়াই ঘৰত অলপ লিখি কিনে লৈ গ'লে তাতে পুৰা স্মুথলি লিখিব চ' সেইটো মিষ্টেক্স নকৰিবা এণ্ড থাৰ্ড কথা কপি বেংক এৰি নিদিবা মানে যোনটো কুৱেশ্যন নাজানাও তাক ৰিলেটেড যদি যোনটো জানা না সেইটো তুমি কৰি আহিবা মুঠতে বাছ এৰি নাহিবা ঠিক আছে যদি তোমাৰ টাইম ৰৈ যায় দেন কুৱেশ্যনটো ভৰাই দিবা হ'বনে সেইটো কৰিয়ে আহিবা এণ্ড MCQ ক্ষেত্ৰতো তেনেকুৱা যদি তুমি ফাৰ্ষ্টত ধৰা জনাখিনি কৰিলা নজনাখিনি এৰি দিলা এণ্ড লাষ্টত টাইম ৰৈ কিনে যদি তুমি চালা এণ্ড সেইটো ৰিলেটেড যদি অলপো তুমি কিবা আইডিয়া হয় বা তোমাক লাগে যে এইটো হয় দেন সেইটো লিখিবা মুঠতে লিখিবা লাগিলে টুক্কা মাৰি হ'লেও লিখিবা বাট ব্লেংক এৰি নাহিবা কাৰণ ব্লেংক এৰিলে তুমি 0 মাৰ্কছ পাবা হ'ব এণ্ড তাৰ পাছত হৈছে এক্সিটৰ আগৰ লাষ্ট 5 মিনিট আমি কি কৰিম মানে এক্সাম হলৰ পৰা যেতিয়া তুমি 5 মিনিট আগতমান ওলোৱাবা বা তোমাৰ যোনটো বেল বাজিব ন তাৰ 15 মিনিট নে 5 মিনিট পিছত বহিটো জমা দিব লাগিব চ' তাৰপিছত আমি কি কৰিম তেতিয়া আমি কি কৰিম চব কপিটো উঠাই যোনবোৰ ৰোৱা কুৱেশ্যনছটো তুমি কৰিবাই ঠিক আছে ৰোৱাটো কৰিবাই লাষ্টত আমি কি কৰিম কপিটো উঠাই চব চাম ঠিক আছে চব এবাৰ জাষ্ট চকুৰে চাম চব পঢ়ি চাব কোৱা নাই মই জাষ্ট এবাৰ চাম এণ্ড যদি তোমাক লাগে এইটো কুৱেশ্যনটো অলপমান এইটো কুৱেশ্যনৰ এনচাৰটো মানে অলপমান আমি শ্বৰ্ট কৰি লিখিলোঁ বা এইটো অলপ শ্বৰ্ট হৈছে যদি এনেকুৱা লাগে তেতিয়া তুমি কি কৰিবা তাত এটা লজিকেল পইণ্ট এড কৰি দিবা হ'বনে যদি লাগে যে সেইটো 4 মাৰ্কছৰ কুৱেশ্যন মই অলপ কমকৈ লিখিলোঁ দেন তুমি কিবা এড কৰি দিলা মই কোৱা নাই যে GT এড কৰিবা ন কিবা লজিকেল পইণ্ট যদি থাকে দেন বা তুমি জানা দেন সেইটো এড কৰি দিবা হ'বনে তেতিয়া কি হয় মানে তোমাৰ মানে মাৰ্কছটো বাঢ়ি যায় হ'ব
এণ্ড যদি জানা তেতিয়া এৰিটো নাহিবা আৰু তোমাক মানে লাগে ন এইটো হ'ব চাগে তো এইটো লিখি আহিবা কোনো কথা নাই এণ্ড যদি আমি কোনোবা এনচাৰ সৰু লাগে তেতিয়া ডাঙৰ কৰি দিবা বা কোনোবা এটা লজিকেল পইণ্ট এড কৰি দিবা ঠিক আছে তো এইবোৰ মিষ্টেক্স কেতিয়াও নকৰিবা এণ্ড যদি এইবোৰ গুড ষ্ট্ৰেটেজিবোৰ ফ'ল' কৰি এক্সাম হলত লিখা ন তেতিয়াও তুমি এটা ভাল স্ক'ৰ কৰিব পাৰিবা এণ্ড এটা কথা কওঁনে ব'ৰ্ড এক্সাম অকৰ পূৰা ভয়ৰে খেল নহয় ইয়াত যদি তুমি ভালদৰে প্লেন কৰি যোৱা বা পূৰা টাইম মেনেজমেণ্টেই হওক বা লিখা প্ৰেক্টিচেই হওক বা গুড ষ্ট্ৰেটেজি হওক এইবোৰ যদি ভালদৰে ফ'ল' কৰি এক্সামতো লিখা এণ্ড তোমাৰ 100% যদি ধৰা তোমাৰ পূৰা 100%ও চিলেবাছ কমপ্লিট হোৱা নাই ন তেতিয়াও তুমি এটা গুড স্ক'ৰ কৰিব পাৰিবা কাৰণ মই নিজৰ ক্ষেত্ৰত এটা সঁচা কথা কওঁনে মোৰো মানে মেট্ৰিকৰ এক্সামত পূৰা 100% চিলেবাছ কমপ্লিট হোৱা নাছিল মই সঁচাকৈ কৈছোঁ মোৰ 100% চিলেবাছ কমপ্লিট হোৱা নাছিল মইতো মানে জাষ্ট অসমীয়াৰ দিনা ফাৰ্ষ্ট পূৰা পঢ়ি গৈছিলোঁ এণ্ড যাই বনাই লিখি দিছিলোঁ চ' এণ্ড এটা কথা কওঁনে ৰচনাটো মানে আমাৰ বেলেগ বেলেগ টাইপৰ ৰচনা আহিছিল মানে কমন মই কমনভাৱে যোনবোৰ পঢ়িছিলোঁ অহা নাছিল চ' ৰচনাও মই বনাই লিখি দিলোঁ চ' সেইটো মানে যোনবোৰ অলপমান জানা সেইটো পূৰা লিখি দিবা ঠিক আছে এণ্ড আছামিজতো বনায়ো লিখিব পাৰি চ' বনাই লিখি দিবা এণ্ড যদি তুমি এইবোৰ ফ'ল' কৰা দেন এক্সাম তোমাৰ ভাল হ'ব ঠিক আছে অল দ্য বেষ্ট এণ্ড ভয় নাখাবা এণ্ড এতিয়াও মাইণ্ডটো ক্লেম কৰি ৰাখিবা হ'ব থেংক ইউ